हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ আৰু এইফালে হাজবেণ্ড আছে আৰু ধুনধুন এইফালে ধুনধুনে মুখত মাস্ক মাৰি লৈছে আৰু এতিয়া আমি যাম গুৱাহাটীলৈ গুৱাহাটীৰ পৰা আমি ৰেলত যাম ঘৰলৈ লখিমপুৰলৈ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বলক তেতিয়াহ'লে ষ্টেচন পাই গ'লোহি গুৱাহাটী ষ্টেচন আৰু এইফালে বহি আছোঁ আৰু এইফালে দেউতাৰ বহি আছে আৰু চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে এইফালে এটা পাই গ'লি লখিমপুৰ ষ্টেচনৰ দেখিবলৈ পাইছে চব মানুহখিনি বহি আছে ইয়াতে মানে বৰষুণ দি আছে বাৰু সেইফালে আৰু যাবলৈ পৰা নাই আমি এতিয়া বাজিছে 4:30 এতিয়া চাই থাকক আৰু বাহিৰত বৰষুণ দি থকাৰ কাৰণে যিহেতু ঠাণ্ডাও লাগিছে ভাবিছোঁ চাহ একাপমানকে খাই লৈ আহিলোঁ দোকানলৈ আৰু এতিয়া চিপছ পেকেটমান লৈ লওঁ যিহেতু ভাগিন দুটাও আছে আৰু চাহো লৈ লওঁ ফিকা চাহ খাম যিহেতু ৰাতিপুৱা আৰু গাখীৰ চাহ আৰু বিস্কুট চিস্কুট খাই নাথাকোঁ চাহ তাহ খাই মেলি আপোনালোকক অলপ পাইছোঁ আকৌ এইফালে চাহটো লৈ লৈছোঁ আৰু এইফালে চাহ তাহ খাই মেলি ল'লোঁ আৰু এইফালে আমাৰ ধুনধুন হৈ গ'লগৈ বাপেকৰ ওচৰতে এতিয়া বৰষুণটো অকণমান এৰিছে বেটেৰীতে যাবলৈ লওঁ আৰু মানে আধা বাটলৈকে খুন্দি আছে ৰাতিপুৱা এতিয়া বাজিছে 4:30 এইফালে এতিয়া আমি বেটেৰীত বহি ল'লোঁ মালপনি চাৰিলৈকে যাবলৈ আমাৰ মহাৰাজ কি বৰষুণ বাহিৰত বাবা এতিয়া সময় হৈছে 5:30 বুলিছে এতিয়া 11 মাইল যোৱা গাড়ীত বহি ল'লোঁ আৰু মানে বহুত ৰাতি হৈ আছেতো সেইকাৰণে দেখি পোৱা নাই বাহিৰ ফালে একো আন্ধাৰ হৈ আছে চব আৰু মায়ে সুধি আছে ক'ত পালি মা বাটতে ৰখি আছে চাগে আৰু এইফালে গৈ আছোঁ এতিয়া আৰু বহুত ঠাণ্ডা লাগিছে যদিও ৰাতি বৰষুণো দি দিলে ঠাণ্ডা লাগিছে আৰু যিহেতু গাড়ী হাৱা মাৰি আছে ধুনধুনৰ তেতিয়া পূৰা শুই আছে চাগে ব্লেংকেট লৈ দেখা বহুত ঠাণ্ডাটো পৰি আছে ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু ঘৰ আহি পাওঁতে প্ৰায় 5টা মানে বাজিলে আৰু যিহেতু আন্ধাৰো হৈছিলে বৰষুণ দি আছিলে খুব ভিডিঅ'টো কৰা নহ'ল কালি যিহেতু দিনটো বহুত কষ্ট হৈছে আৰু নলবাৰীৰ পৰা গুৱাহাটী যাবলগীয়া হৈছে গুৱাহাটীৰ পৰা ৰেল ধৰিবলগীয়া হৈছে যিহেতু বিহুৰ বতৰ আৰু বিহু বতৰ তেনেকৈ চিট পোৱাও নহয় বহুত কষ্ট হৈছে আহাটো সেইকাৰণে ভিডিঅ' চিডিঅ' তেনেকৈ কৰি থকা হোৱা নাই দেহাক লৈ মেলি কষ্টও হয় অকণমান আৰু বৰষুণো দি আছিলে লখিমপুৰত অহাৰ পাছতে বৰষুণ পালোঁ 5টামান বজাত পাই মেলি শুই দিয়া হ'ল আৰু যিহেতু টোপনিও হৈ ভাগৰ লাগি আছিলে টোপনিও ধৰি শুই উঠি মেলি এতিয়া ভাত পানী খাই গা পা ধুই মেলি ভাত পানী খাই মেলি আজৰি হৈছোঁ আৰু এতিয়া মই পাছফালে আছোঁ মানে ফিচাৰী পাৰত আছোঁ আৰু দেখাই থাকিম ভিডিঅ'টো আৰু সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক আৰু দিনটোনো কিনো কৰোঁ ঘৰখনত সকলোবোৰ দেখাই থাকিম তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আৰু যোনসকলে মোৰ চেনেলটো প্ৰথম চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলআইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকে তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আৰু দেখাই থাকিম কিনো কৰোঁ দিনটো ব'লক তেতিয়াহ'লে আৰু এইফালে ফিচাৰীৰ পৰত আমাৰ এনেকৈ আলু খেতি কৰা হৈছে আৰু এয়া এইফালেও আলু খেতি কৰা হৈছে আৰু হাজবেণ্ডে আহি মেলি একদম পূৰা আলু খানাত লাগি গৈছেগৈ আলু চালু যিহেতু আজি মাঘৰ বিহু উৰুকা আলু বইল কৰি খোৱা হ'ব এইফালে শাক খেতি কৰা হৈছে আৰু এইফালে আমাৰ ধুনধুন আৰু এইফালে পাহিৰাই হেপ্পী বিহু কৈ দিয়া হেপ্পী ভোগালী বিহু কৈ দিয়া এইফালে এতিয়া আমি বগৰী খাবলৈ আহিছোঁ আমাৰ দেহীৰ লগত এজনী আমাৰ মুনু হাই চুনু মুনু এইফালে এজোপা বগৰী গছ এইফালে বগৰী খাবলৈ আহিছোঁ মুনু হাগনি হৈছে
এয়া এইফালে আমাৰ কুঁহিয়া এইবাৰ বগৰী খাবলৈ আহিছোঁ এইফালে বগৰী ঢেৰ লাগি আছে পকি আছে খৰাইলৰ এতিয়া বগৰী বুটলি আছে তেনেকৈ দলিয়াই থাকিলে ক'ত হৈ হ'ব এইফালে ঢেৰ পকা পকা বগৰী পৰি আছে এইফালেতো ফিচাৰী আমাৰ নহয় দেই এইটো দেহি এইফালে বেছি চাইডলৈ নাযাবি এইবোৰ পকা পকাবোৰ বুটলি নিলে হ'ব এইফালে পকা পকা বগৰী লৈ আহিছোঁ আৰু এতিয়া নিমখ জলকীয়া এইফালে বগৰী খুন্দা একদম খুন্দি লৈছোঁ ধুনীয়াকৈ জলকীয়া চলকীয়া দি কি টেষ্টি বহুত মজা লাগিছে খাই বতৰটো হ'ল এইফালে ঠাণ্ডা খা নাখাওঁ এইফালে আমাৰ বগৰী খোৱা মানুহবোৰ পালি পহৰীয়া বেলেগ জৰা খাব নোৱাৰি আলু খান্দিছা হাই এইফালে আমাৰ পূৰা আলু খান্দিছে মূৰত ধৰি দাঙি দিওঁ নি মই হে মূৰত ধৰি এনেকৈ দাঙি দিওঁ নিজে হেৰি কৰি দিছা আকৌনো কিয় কাটি পেলালা পচি আছিলে অঁ ৰুইছিলেহে এই দেউতা ক'লে গ'ল সেই তাত খান্দিছে নেকি নো ঘৰৰ লাই শাক গুচাই আছোঁ এতিয়া দুপৰীয়া সাজৰ লগত খাবৰ কাৰণে এয়া সাৰ নিদিয়া লাই শাক আমাৰ ঘৰৰ মাছ ধৰিবলৈ চাব মিষ্টাৰ বিষ্ণুজ্যোতি দত্ত ছাৰে ঠাণ্ডাত পূৰা ঠাচা পানীত মাছ ধৰিব এতিয়া এইফালে পানীত নামি পূৰা কেঁকুৰি আছে জুই ধৰি দিওঁ নি দেহা পটাপট ইফাল পৰা ঘূৰাই লৈ হাজোৱা বাহু মাছ আমাৰ উঠি গ'লে বাহু মাছ বামতে বাহু মাছ উঠিছে ইমান সৰু সৰু মেটেকা আছে আজি বাহু মাছ খুৱাবই লাগিব আৰু পিটিকা কৰিব এটা কপিছে শুনিছে নে মাহী মাছ খাও বাহু মাছ পিছে মাছ আহিছে নে নাই আহা আহিছে নে গাছ কাপ নে শীতল কাপ সেইটোকে ভাজি খাবলৈ ভাল আছিলে ভেকুলীটোকে ভেকুলী মাছ চাছ যিহেতু নেপালে মানে বহুত ঠাণ্ডা যে পানীটো সেইটো কাৰণে পানীৰ পৰা সোনকালে উঠি আহিলে নহ'লে বেমাৰ হ'বতো আৰু ঠাণ্ডা বতৰ যিহেতু ৰ'দটো ওলোৱা নাই ৰ'দটো ওলালেও যেন তেন সেইটো কাৰণে এইফালে ঘৰৰে কাঠআলু আৰু ৰাতিপুৱা আহি হাজবেণ্ডে খান্দিছিলহি এয়া গৰীয়া আলু ঘৰৰে হয় এইবোৰ কাঠআলু ভাজি আছোঁ এতিয়া এইফালে এতিয়া তিল ভাজি আছোঁ আৰু তিলৰ লাড়ু বনাবলৈ এয়া আমাৰ মামীয়ে সেই তিল ভাজি আছে তিলৰ পিঠা বনাবলৈ
টিহুত আকৌ এবাৰ আহিবা দে চুমমি এজনী আমাৰ বাই তাৰপৰা এজনী আমাৰ চুমমামি কেনেকুৱা ধুনীয়া ফুল থকা মেখেলা পিন্ধিছে লিপষ্টিক চোৱা এইফালে আমাৰ মায়ে ঢেঁকী তিল খুন্দি আছে এইফালে বঢ়াই আছে আমি ন টিকটকে বনালো আৰু ইয়াত বনাব কি খাম আৰু চু কৰিছো সহ ফেমিলি আমি কালি আহি মেলি আজি ঢেঁকী দিছোহি চাহ দেখি আমাৰ দেহিয়ে লাডু বনাই আছে তিলৰ লাডু এয়া মই বনাই আছো এইফালে গুৰ কাটি আছে এইফালে মামা বহি আছে বাই বাই নহয় মই কিন্তু পিঠা বনাতহে লাগো দেই মই ভিডিঅ' কৰিব নালাগো মই না মাঘৰ বিহু আহিল মেজি বহাগ বিহু আগতে মই পিঠা এটা খাই ল'ম বাবু পিঠা এটা খাই ল'ম এতিয়া ঘিলা পিঠা বনাইছো আমাৰ দেহিয়ে ঘিলা পিঠা বনাই বনাই মোক দি আছে এয়া চেপটেজি বেটিয়ে এইফালে আমাৰ দেহিয়ে গোল গোল কৰি দি আছে এইফালে মই বনাই আছো এইফালে এইফালে আমি খাম কি মজা লাগিব ইয়াৰ লগত চব আছে কি আছে তাৰ লগত আলু আছে কাঠআলু আছে ৰঙালাও আছে জাতিলাও আছে এইটো কাঠ আলু ঘৰৰে কাঠ আলু এইটো সকলোকে দিয়া হৈছে এগাল আছে ৰাইজক বিলায়ো আছো নিজৰ ঘৰলৈও ৰাখিছো আমি তিলৰ লাড়ুৰ পাছত এইফালে তিল পিঠা আমাৰ তিলৰ লাড়ু হৈ গ'ল এইফালে লাডু এইফালে পিঠা এইফালে বেছি নাখাবি দে এইফালে লাডু আৰু ঘিলা পিঠা কেনেকুৱা হৈছে জনাব আমাক কমেণ্টত আমাৰ দেহিটো এইফালে আমাৰ দেহিয়ে বনোৱা পিঠা কেনেকুৱা হৈছে কমেণ্টত জনাব দেই ৰাইজ আমাৰ মুৰ্গী গুচাই আছে আমাৰ ফচু দাই আৰু এইফালে দেহাই মাংস পৰি আছে আমাৰ কাৰণে আমাৰ অকল নলবৰীয়া মানুহৰ কাৰণে আমাৰ নলবাৰীয়া মানুহৰ কাৰণে চিকেন কি বুলি কয় এইটো চিকেন তন্দুৰী হা চিকেন তন্দুৰী তন্দুৰী চিকেন কৰি আছে তন্দুৰী চিকেন কৰি আছে বনাই আজৰি এতিয়া পিঠাৰ সোৱাদ লৈ আছোঁ আৰু চিকেন এইফালে পুৰি আছে চিকেনৰ টেষ্টি লৈ আছে আৰু দেখাই আছোঁ কেনেকুৱাটো লাগে খাই মেলি আৰু এইফালে মায়ে ভাত পানী বনাই আছে আৰু মাংস বনাই আছে দেখাই আছোঁ এইফালে আলু ফ্ৰাই কৰি আছে মাংসত দিবলৈ চিকেন পিঁয়াজ এডাল আমাৰ দেহাই কুঁহিয়াৰ খাই আছে টেষ্টি নে দেহা টেষ্টি নে টেষ্টি ইয়াম্মি বুলি কৈ দিয়া টেষ্টি হাই এইফালে এতিয়া চিকেন বনাই আছে হয় ৰান্ধিবি টেষ্টিং টেষ্টি বোলে টেষ্টি টেষ্টি oh tasty yummy 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 আমাৰ
ৰাইজসকল আগফালৰ বিচনাত বহি পুৰা লেপটপ লগাই চিনেমা চোৱাত ব্যস্ত হৈ পৰিছে সকলোবিলাক। এই আমাৰ দেহা দাদা বাঢ়ি দিছে, ভাত খাব লাগে আৰু ভাত পানী খাই বৈ মেলি ভাত বাঢ়ি আছে। ভাত এইফালে লগত আছে নেমু জলকীয়া আৰু এইফালে আছে এইটো ভাত পানী খাই ডান্স কৰিব লাগিব। বম কিটা থৈছো ন Yeah. চুৰ ক'ত পলাব চাবা এনেকুৱা ভাত পানীকেইটা খাই মেলি লওঁ আৰু খাই মেলি আপোনালোকক দেখাই আছোঁ সকলো। আৰু এইফালে আমাৰ ঘৰৰ দৈ হয়, মায়ে চুঙাত ভৰাই থৈছিলে। আৰু যিহেতু আজি বিহুৰ প্ৰথমটো দিন সকলোৱে মিলি জলপান খাব লাগিব, সেইকাৰণে ৰাতিপুৱাই মায়ে এয়া উলিয়াই লৈছে। আৰু এইফালে আমাৰ হাজবেণ্ডে গুৰ কাটি আছে, দেখাই আছে এয়া গুৰ কাটি আছে। এইফালে ভাগিনে আলু পুৰিছিলে, মানে গৰীয়া আলুহে দেখাই আছিলে। হেল্ল', কালি যিহেতু ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, তো আজি আকৌ বনালোঁ আৰু জলপান খাই আজৰি হ'লোঁ। আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ নকৰিলোঁ, অকণ দেহাৰো গাটো যিহেতু বেয়া আছিলে। এতিয়া আমাৰ পাছফালে খেল খেলাই আছে দাদাই, তো দেখাই থাকিম, সকলোবোৰ চাই থাকিব। আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, নহ'লে আপোনালোকৰো আমনি লাগিব নহয় জানো। দেখাই আছে এইফালে চাই, এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবোৰ আজি মাঘ বিহু বুলিকে মানে খেল খেলাই আছে, তো দেখাই আছোঁ। ৰ'ব হাই কৈ দিয়া, দেখা হাই কৈ দিয়া, দেউতা হাই বুলি কৈ দিয়া। দেখিবলৈ পাইছে এইফালে খেলাই আছে, খেলাবহে মানে। এইফালে আমাৰ ধুন আৰু মই, হাই বুলি কৈ দিয়া, হাই কৈ দিয়া, হাই। ভালনে? মোৰ ভাল। দেহা ভাগৰ বৰ গাটো ভাল নহয় তাৰো। দেউতা আছে ন, কোন ওচৰৰ পৰা দেখাই দিছোঁ। এয়া জেগা চাফা কৰি থকা হৈছে খেলাবৰ কাৰণে। কোন ল'ৰা ছোৱালীবোৰ আহি পাইছে। এই দেউতা আহিছে ৰ'বা দেই। এতিয়া আমাৰ দেউতাই খেলি আছে টেকেলি ভঙা খেল। গৰুটো টিকাত মাৰি নিদিব খালি। গৰুটো টিকাত মাৰি নিদিব। গৰু আছে সেইখনত দেউতা। লাহেকে মাক ভাগিব শিকিলে হ'ল। ভৰি লাগিব এতিয়া। নাই ময়ো খেলিছিলোঁ টেকেলি ভঙা খেল, ভাঙিব পাৰিলোঁ, বাট হাজবেণ্ডে ভিডিঅ'টো নকৰিলে লাষ্টলৈকে। এইফালে দেখিছেনে গৰুটোৰ ওচৰলৈ, মানে গৰুটোৰ ওচৰত আছে বুলি ভাবি আছে, গৈ আছে। এইফালে টেকেলি আছে, ক'ত গৈ আছে। আমাৰ দেৰি গৈছে এইফালে টেকেলি ভাঙিবলে। বহুত দূৰ আছে, যা গৈ থাক, বেগ নামাৰিবা। এইটো লুটি খাই পৰিব খাটাং। চেণ্ডেলটো খুলি ল। গৰু নাই যা।
টেকেলিলে বহুত দূৰ আছে গৈ থাক বেছি দূৰত হ'ল নেকি অঁ ঠিকে আছে ঠিকে আছে কোনজনী ৰিম্পি 2 টকা জমা দিয়া তাই মা হ'ব এতিয়া ই গ'ল টেকেলি গৈ আগত আছিলে অকমান যোৱা হ'লে হয় বঢ়িয়া বঢ়িয়া হাত চাপে মা ৰেম্পে হাত চাপে মা তবে ৰিম্পি কোন আগলৈ ব'লা এইফালে লগত জৰ্জে বগৰী খাই থকা হৈছে যিয়ে যা তাৰ হাত চাপে মাৰিবা অ'কে ক্লেপ কৰিবা পুৰস্কাৰ এইখিনি কিখন গামোচা কোন আপুনি লৈ গ'ল আকৌ কেলে সৰুখন সেইখন লৈ ৰ'দত মেলি থৈছিলে সেইখনে ভাল হ'ব পলিষ্টাৰ নহয় নেদেখে এখনে বহী কলম চাৰ্ফ চাবোন তেল খোপাও আছে পাৱাৰ তলত দাম এই চুলি খোপাটো খুলি লওক পাটো ওপৰলে দি দে খুলি দিওঁ নি এ নাক কাণবিলাক খুলি থৈ যাওঁ চকুত লাগিছে নি এইফালে মা বেপাৰ হৈছে নি আৰু দেউতা বহি আছে বহি মেলি মানে টেকেলি ভঙা খেল চাই আছে নামাৰিবা দেই লোকৰ গজন নামাৰিবা চকী খেলা ফাৰ্ষ্ট পুৰস্কাৰ আরে চাউল বগেটো দিব লাগিব ফটো নামাও কেলে মাই তিনটা ভিতৰত ফাৰ্ষ্ট কোনে পাইছিলে এইটো পেন এটা তেনেকে বহি এক দিস্তা দিয়া কওঁ বহি এক দিস্তা দি দিয়ক নমস্কাৰ দে নমস্কাৰ দে এইটো দিয়ক এই দিয়ক আৰু হাত এই তাৰপিছতে আজিলে ভিডিঅ'টো ইমানতে আছিলে বহুত ফূৰ্তি কৰা হ'ল আজি মাঘৰ বিহু সৰু ল'ৰা ছোৱালীক যিহেতু খেল খেলোৱা হৈছিলে আজিলে বাই বাই